হেল্ল' গাইজ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে দিনৰ ভাগৰ দৃশ্যাংশ আৰু ইয়াত যুৱপতিভা দেখা পোৱা গৈছে। ইমান সুন্দৰকৈ তেওঁলোকে গঢ়ি তুলিছে এটি নৰাৰ ঘৰ, ইমান ধুনীয়াকৈ সাজি লৈছে অতি কম দিনৰ ভিতৰতে। সঁচাই আপোনালোকক দেখাবলৈ পাই মই খুবেই সুখী। আপোনালোকেনো কেনেকৈ ভোগালী বিহুৰ আয়োজন কৰিলে, কেনেকৈ উৰুকা পাতিলে, সকলোৱে কমেণ্ট বক্সত জনাবচোন মোক। আমি এনে আৰম্ভটো জানুৱাৰী প্ৰথমবাৰ কৰিলোঁ, অলপ অলপকৈ কৰি হৈছেগৈ আৰু এতিয়ালৈ। ভেলাঘৰ 10 দিনমান হ'ল। কেনেকৈ বনাইছা? আমি এবাৰ নাও আৰ্হিত বনাবলৈ চাইছোঁ, যত্নহে কৰিছোঁ আৰু পৰাকৈ নাই। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী শশাংক বৰা। আৰু আমাৰ গাঁওখনৰ নামটোও কৈ দিয়া। আমাৰ গাঁওখন দুলীয়া গাঁও। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৰমজ্যোতি বৰা। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী আকাশজ্যোতি বৰা। মোৰ চেনেলৰ সকলো দৰ্শকলৈ তোমালোকে কিবা বাৰ্তা দিব বিচাৰিবা নেকি? নাওখন কেলে তোমাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। সকলোৱে জীৱনলৈ ভোগ আহক, সুখ শান্তি ভৰি পৰক। কৰোণাৰ কাৰণেতো বহুত কাৰা বুলি নহয়, কৰোণাৰ কাৰণেওতো বহুত মানে পৰিস্থিতিৰ সন্মুখীন হৈছে। এইটোৱে হৈছে সেইটো ভেলাঘৰ, যিটো কথা আমি কৈছিলোঁ। তোমালোকে কিবা ক'বা নেকি ভেলাঘৰটোৰ বিষয়ে? ভেলাঘৰটো এবাৰ আমি নাও আৰ্হিত বনাইছোঁ। যোৱা বছৰ ৰংঘৰ আৰ্হিত বনাবলৈ চাইছিলোঁ, এইবাৰ নাওখন মনত আহিলে এইবাৰ নাও আৰ্হিত চেষ্টা কৰিছোঁ। আমি সম্পূৰ্ণ নৰাই বনাইছোঁ, ঘৰৰ কাৰণে দায়িত্ব দিয়া আছে, বাকী সকলো নৰাই। Suilong lagi jauh, kule haludia, suilong lagi jauh, bulan lagi tora dunia, mohonia, durilong lagi jauh, kule haludia, suilong lagi jauh, bulan lagi tora dunia, monologa.
ও